हेलो गाइस আপোনালোকক পোনপ্ৰথমে 2022 ৰ শুভেচ্ছা জনালো। আজি আমি কথা পাতিম বিকাশ আমিনদাৰ ওপৰত। বিকাশ আমিনদাই কিয় মিছা কথালে আৰু বিকাশ আমিনদাই মিছা কথা কোৱাৰ বাবে মোৰ কি লোকচান হ'ল। তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি হয়তো বহুত আৰ্নিং এপৰ নাম শুনিছে, তাৰে এটা এপৰ ওপৰত বহুতে ভিডিঅ' বনাইছে। তলত মই কিন্তু সিহঁতক বিশ্বাস নকৰোঁ, সিহঁতে বহুত আৰ্নিং এটাৰ ভিডিঅ' বনাইছে, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। তত মই কিন্তু বিকাশ আমিনদাৰ ভিডিঅ' ৰষ্টিং ভিডিঅ' চাওঁ আৰু চাই ভাল পাওঁ, আৰু তেওঁ মানে ভিডিঅ'ৰ মাজত যোনবিলাক এপৰ নাম কৈ যিবিলাক কয় মই সেইবিলাক বিশ্বাস কৰোঁ, আৰু সেইবিলাক বেছি ডাউনলোডো কৰিছোঁ দিয়কচোন। তো সেইদিনা তেওঁ ভিডিঅ' এটা দিছিল যে 500ৰ পৰা 1000 টকা ইনকাম কৰে। তো মই ভাবিলোঁ 500ৰ পৰা 1000 টকা ইনকাম কৰাৰ ভিডিঅ'টো চাই পেলাই মই তাতে এপটোৰ নাম আছিল ৰামিৱেল। তো ৰামিৱেল এপটো ডাউনলোড কৰিলোঁ, কৰাৰ পিছত তাতে আছিল 11 টকা, চাইন আপ বনাছ পালে 40 টকা, আৰু মই এড কৰিলোঁ 50 টকা। এতিয়া মোৰ হৈ গ'ল 111 টকা, 101 টকা। তাৰপিছত মই এনেকৈ কৰাৰ পিছত মই খেলিবলৈ আৰম্ভ কৰিলোঁ। তেওঁ কৈছিল যে এটা অপশ্যনতে মাৰি থাকিব, সেইটো অপশ্যনত ডাবল মাৰি থাকিব। তো মই ভাবিলোঁ এনেকৈ কৰিম। তাত মোৰ অলপ কম পইচা আছিল হয়তো, সেইকাৰণে মই কৰিলোঁ কি ফাৰ্ষ্টতে মই ভাবিলোঁ যে ড্ৰাগন যদি 5 গ'ল পৰে টাইগাৰত মই মাৰি দিম পইচাটো, 10 টকা টাইগাৰত মাৰিম, আৰু যদি টাইগাৰ 5 গ'ল পৰে মই ড্ৰাগনত মাৰিম। এনেকৈ ভাবোঁতে মই ড্ৰাগন 5 গ'ল পৰিল, তাৰ মই মাৰিলোঁ টাইগাৰত 10 টকা মাৰাৰ পিছত 10 টকাটো গ'ল। তো আৰু মই নেক্সট বাৰ 30 টকা মাৰিলোঁ টাইগাৰত, মানে 7 বাৰ হৈ গ'ল, 6 বাৰ হ'ব এইবাৰ ড্ৰাগন পৰাত। তাৰপিছত সেইবাৰো হাৰিলোঁ। তো মোৰ তাতে এতিয়াতো আছিল 60 টকা, 60 টকাটো গোটাই মাৰি দিলোঁ, কিন্তু 60 টকাটো নাপালোঁ, গোটাই শেষ। চ' এতিয়া মোৰ তাতে 1 টকাও নাই। তাৰপিছত মই ভাবিলোঁ বিকাশ আমিনদাই কৈছিল যে ইয়াত কম পইচা এড কৰিলে নহ'ব, বেছি পইচা এড কৰি খেলিব লাগে। তাৰপিছত মই ভাবিলোঁ হ'বও পাৰে। তাৰপিছত মই 301 টকা এড কৰিলোঁ, মানে 300 টকা নৰিয়ে মানে 1 টকাটো লাগিব। 301 টকা এড কৰাৰ পিছত মই আৰু নেক্সট অলপ বেলেগ ট্ৰিক ভাবিলোঁ যে ইমান বাৰ কৰিলে এইবাৰ পামেই। তো মই ভাবিলোঁ এইবাৰ নিশ্চয় আৰ্নিং কৰিম বুলি ভাবি মই তাৰপিছত তাতে পৰিল ড্ৰাগন 6 বাৰ। ড্ৰাগন 6 বাৰ পৰাৰ পিছত মই লগালোঁ টাইগাৰত 10 টকা, কিন্তু নাই, চেম হাৰিলোঁ। তাৰপিছত আৰু মই লগালোঁ টাইগাৰত 30 টকা, নাই, সেইবাৰো হাৰিলোঁ। তাৰপিছত মই আৰু লগালোঁ 90 টকা টাইগাৰত। চাব ড্ৰাগন কেইবাৰ পৰিল, তো ড্ৰাগনতো হাৰিলোঁ। তাৰপিছত এইবাৰো 90 টকাটো গ'ল। তো এতিয়া মোৰ তাতে কিবা যেই টকা আছে, মানে 170 টকা আছে, 170 টকাৰ মই 100 টকা লগাই দিলোঁ, 100 হাৰিলোঁ। চব হাৰি আছোঁ মানে। তাৰপিছত 70 টকা ল'লোঁ, কিন্তু 70 টকাটো জিতিলোঁ। তাৰপিছত মই ভাবিলোঁ এইবাৰ বেলেগকৈ খেলিম। তাত মোৰ 140 টকা হ'ল, 140 টকা কমেই হ'ল দিয়কচোন, কম পায় তাতে। তো তাৰপিছত সেইখিনি পইচা মই আৰু অলপ আৰু যোগ কৰি লৈছিলোঁ কিবা পইচা। তো সেইখিনি মই ভাবিলোঁ এইবাৰ বেলেগকৈ খেলিম। এইবাৰ যদি ড্ৰাগন পৰে ড্ৰাগনত পইচাটো লগাম, আৰু যদি টাইগাৰ পৰে টাইগাৰত পইচাটো লগাম। এনেকৈ ভাবি মই ড্ৰাগন পৰিলে ড্ৰাগনত 10 টকা লগালোঁ, কিন্তু পৰিল টাইগাৰ, এইবাৰ হাৰিলোঁ। তো টাইগাৰত আৰু লগালোঁ মই 30 টকা, কিন্তু নাই, এইবাৰ ড্ৰাগন পৰিল। তো আৰু নেক্সট বাৰ মই লগালোঁ কি বুলিলোঁ মই নেক্সট বাৰ 60 টকামান লগালোঁ, আৰু 60 টকামান লগাৰ পিছত সেইবাৰো হাৰিলোঁ। তো আৰু নেক্সট বাৰ লগালোঁ কিবা 30 টকা নে কি আছিল কিজানি, সেই 30 টকাটো শেহত লগালোঁ, ড্ৰাগন জিতিলে নে ড্ৰাগনত লগালোঁ, কিন্তু সেইটো পাই গ'লোঁ কিবা কৰি। মানে আপোনাৰ চাই থাকিব কোনটো পইচা পায় আৰু কোনটো নাপায়, সেইটো কৈছোঁ মই। তো সেইটো পইচা পোৱাৰ পিছত মই ভাবিলোঁ তো তাৰ খেলি থকা জেগাটা সেই 60 টকাটো খতম হৈ গ'ল। এতিয়া মোৰ তাৰ 0 টকা হৈ গ'ল। এতিয়া মই এপটোৰ বিষয়ে ক'ম যে এপটো কেনেকুৱা এপ। মই কৈ দিওঁ যে এই বিকাশ আমিনদাই ভিডিঅ' বনাইছে, কেনেকৈ বনাইছে। সিহঁতৰ এটা কণ্টেক্ট নাম্বাৰ থাকে, সেই কণ্টেক্ট নাম্বাৰটো কিবা কণ্টেক্ট কৰিছে হয়তো, কণ্টেক্ট কৰি মানে এপটোৰ অলপ সেই বঢ়াইছে, সেনেকৈ বঢ়াই মানে এপটোৰ মানুহ ভিউৱাৰ্ছ বঢ়াইছে, ডাউনলোডাৰ বঢ়াইছে। তাৰপিছত বহুতে খেলিছে, আৰু বিকাশ আমিনদাৰ কথা শুনি বেছিভাগে লোকচানো হৈছে। তাৰমানে এপটো এনেকুৱা, তাৰমানে আপুনি যদি এটা সিহঁতে মাৰি থাকে ড্ৰাগনত, যদি মাৰি থাকে আপুনি 10 মাৰিলে, তাত নেক্সট 30 মাৰিলে, তাৰপিছত নেক্সট 90 মাৰিলে। কিন্তু আপুনি যদি কম মাৰে, ধৰি লওক আপোনাৰ 30টো গ'ল, 10টো গ'ল, যদি তাৰপিছত আপুনি 20 মাৰে, কিন্তু সেইটো পাব, কাৰণ কম পইচাটো পাব, বেছি পইচাটো সিহঁতে ৰাখি দিয়ে, যে আপোনাক লাভ হ'ব নিদিয়ে, আপোনাক কম পইচাটো দিয়ে। এনেকৈ দিয়াৰ পিছত সেইটোৱে এপটোৰ ট্ৰিক, মানে এনেকৈ এপটো লুটি নিয়ে। তো মই কৈছোঁ যে এইবিলাক এপৰ ওপৰত বিশ্বাস নকৰিব। নহবা আপুনি ভাবকচোন, যদি এপটোত এনেকৈ 1500 টকা ইনকাম কৰিলে হয়, তেতিয়াহ'লে আম্বানী ক'ৰবাত পৰি থাকিল হয়। তে আপুনি এপটোত বিশ্বাস নকৰিব। এনেকৈ মোৰ 400মান টকা গ'ল। তো মই বিকাশ আমিনদাক ক'ম যে এনেকুৱা ভিডিঅ' নবনাবা প্লিজ, আপোনাক মই বহুত ভাল পাওঁ। তো আজিৰ ভিডিঅ'টোত এই আছিল।